গাছা গামোচা মাধৈ মালতী মোৰেনো চাই সেউতা মাধৈ মালতী। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মই মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। মোৰ ফালৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ অলেখ শুভেচ্ছা থাকিল। আজি এই বিশেষ দিনটো হৈছে এক বহাগৰ দিনাখন। আমি সকলোৱে হাঁহি ধেমালিৰ মাজত ৰঙালীক আদৰিলোঁ আৰু লগতে আমি সকলোৱে মিলিজুলি খুব খেলিলোঁ। কিছু ভিডিঅ'টো আপোনালোকক মই দেখাম খেলা মানে কেনেকৈ খেলিছিলোঁ, আৰু কিছু একচুৱেলি থাকি গ'ল, মানে বহুতখিনি ভিডিঅ'ই উঠাবৰ কাৰণে থাকি গ'ল, কাৰণ যিহেতু ময়ো খেলিছিলোঁ আৰু চবে যিহেতু খেলাত মানে ব্যস্ত আছিল, সেইকাৰণে মানে মোবাইলটো কাক দিওঁ কাক নিদিওঁ জানো, সেইকাৰণে নবনালোৱেই। আৰু বাকী এই মানে ভিডিঅ'খিনি মই ভইচ ডাবিং দি আছোঁ এই কাৰণে, কাৰণ আপোনালোকক যিহেতু প্ৰথম আৰম্ভণিখিনি মই একো নকলোৱেই, আৰু এইখিনি ভিডিঅ' ধৰি আছিল মোৰ ভণ্টীয়ে, আৰু ভণ্টিহঁতৰ লগৰীয়াখিনিৰ লগত মানে কিছু অলপ কথা পাতি আছিল কাৰণে মানে বেকগ্ৰাউণ্ডত চাউণ্ডটো মানে খুব আহি আছে সিহঁতৰ, সেইকাৰণে মই ডাবিংখিনি দি আছোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলটিক প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি আপোনালোকে মোৰ চেনেলটিক অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেনেহ'লে থেংক ইউ। আৰু এনেকৈ মোৰ ভিডিঅ'বোৰ প্ৰথমৰ পৰা শেষৰলৈকে সম্পূৰ্ণ কৰি চাই যাব, আৰু পৰাপক্ষত আপোনালোকে ভিডিঅ'বোৰ স্কিপ নকৰিব। মই থাম্বনেইলতো লিখি থাকোঁ, কাৰণ ভিডিঅ'বোৰ স্কিপ কৰিলে মানে অলপ ভিউজ অহা প্ৰব্লেম হয়, সেইকাৰণে আপোনালোকক মই বাৰে বাৰে কওঁ যে কি স্কিপ নকৰিব। তেনে ঠিক আছে, বলক বিশেষ আৰু মই একো কথা নকওঁ, ভিডিঅ'টি আৰম্ভ কৰোঁ। একচুৱেলি ভিডিঅ'টি আৰম্ভ হৈয়ে আছে, মানে ভিডিঅ'টো কণ্টিনিউ হৈয়ে থাকিব, যিহেতু ভিডিঅ'টো অলপ দেৰি মানে অলপ দীঘলকৈ ভণ্টিয়ে উঠাই দিছিল আৰু মই সেইটো কাটিব পৰা নাই, সেইকাৰণে গোটেইখিনিয়ে দি দিম। ঠিক আছে বাৰু, কণ্টিনিউ গৈ আছে, আপোনালোকে চাই থাকক। গছে বলে পাতে কুলিৰে মাততে ও জানমণি বিহু পালেহি তুমি নাচিবলে। গছে বলে পাতে কুলিৰে মাততে ও জানমণি বিহু পালেহি তুমি নাচিবলে। ও জানমণি বিহু পালেহি তুমি নাচিবলে। পাল ফুলে কপ ফুল ফুলি আছে দানতে, মৰমতে আহিম তোমাকে পাবলে কিমানে লাগিব ভাল। ও জানমণি নয়নৰ মণি তুমি জীৱন গতিৰে ঢাল। ও জানমণি নয়নৰ মণি জীৱন গতিৰে ঢাল।
ইতিমধ্যে আমাৰ প্ৰথম যি কাৰ্যসূচী আছিল সেই কাৰ্যসূচী আমি সমাপ্ত কৰিলোঁ পতাকা উত্তোলন আৰু সেয়েহে আমি আমন্ত্ৰণী জনাই অনা বা পতাকা উত্তোলক শ্ৰীযুত ধীৰেন কৰ্মকাৰ শ্ৰীযুত ধীৰেন বুদ্ধেশ্বৰ পাহাৰীয়া তেখেতক আমি তেখেতৰ আজি যি বিহু আমাৰ হুলুখাল বিহুৰ কেনেদৰে বিগত বছৰত হৈ আহিছে আৰু ভৱিষ্যতলৈ কেনেদৰে হৈ যোৱা উচিত তেখেতক আমন্ত্ৰিত অতিথি হিচাপে আৰু লগতে গাঁওখনৰ বয়সস্থ ব্যক্তি হিচাপে আমি তেখেতৰ ব্যক্তিগত মন্তব্য বিচাৰিছোঁ। হেল্ল' এভৰিৱান, যিহেতু আপোনালোকক কৈছিলোঁ যে কি এক বহাগত ইয়াতে যিহেতু আমাৰ গাঁৱৰ ওচৰতে য'ত বিহু হয় তাতে অপেনিং হ'ব আৰু দেন বিহুটো হ'ব 1 মে'ত। আপোনালোকক বিহুৰ দিনাখন গোটেইখিনি দেখাম আৰু আজি অপেনিং কৰি আহিলোঁ। তাৰ পাছত এতিয়া ঘৰলৈ যাওঁ, ড্ৰেছটো চেঞ্জ কৰি পিনে বেলেগ পিন্ধি আহোঁ। তাৰ পাছত মানে অলপ খেলিম বুলি ভাবিছোঁ, যদি পাৰা খেল হয় তেন্তে খেলিম। মই কি কৰোঁ আশা কৰোঁ আপোনালোকক গোটেইখিনি দেখাব পাৰিম আৰু যদিও নোৱাৰোঁ যিখিনিলৈ দেখা আপোনালোকে চাই ভাল পাব বুলি আশা কৰোঁ। ঘৰৰ পৰা আমি আহিলোঁ আৰু এতিয়া বৰ্তমান খেল হৈ আছে আৰু খেলবোৰ আপোনালোকক বেক কেমেৰা কৰি কেনে মই দেখাই আছোঁ, আপোনালোকে চাব। এতিয়া হৈ আছে মহিলা ৰছী টানা খেল। মানে কি হ'ল, আজি পুৰা দিনটো নাচিলোঁ মানে কি নাচাখিনি আপোনালোকে গম পালে অপেনিংখিনিত। আৰু দেন পুৰা আজি একচুৱেলি খেল ধেমালি হৈছিল। নাচাটোৰ মই কৈছোঁ আপোনালোকক 1 মে'ত আছে, মানে মেইন বিহুৰ দিনা, মানে মেইন বিহু আছে আমাৰ 1 মে'ত। আৰু এতিয়া মানে কি যিহেতু বিহুতলিৰ পৰা বৰ্তাহঁতৰ ঘৰটো ওচৰতে হয়, সেইকাৰণে মানে ভাবিলোঁ যে খুব পানী পিয়াহ লাগি গৈছিল। তাৰপিছত সেইকাৰণে বৰ্তাহঁতৰ ঘৰলৈ আহিলোঁ পানী খাবলৈ। কিন্তু বাইদেৱে মানে এইফালে চাহ পিঠা এনেকৈ দিল, তো সেই অলপ খালোঁ। তো খাই পিনে প্ৰায় এতিয়া খেল ভাঙিবও হৈছে, অলপ বহি পিনে আৰু কিবা খেল হয় নেকি চাওঁ, আৰু যদি নহয় তেন্তে ঘৰলৈ যাওঁ আৰু। আপোনালোকে দেখিলে মানে কণ ল'ৰা ছোৱালীবিলাকৰ মানে আনন্দ, হুঁচৰি গাবলৈ আহিছিল আৰু অলপ আৰু যিহেতু ইমান গৰম সেইকাৰণে ইমান এটা নাচিবলৈ নিদিলোঁ। অলপকৈ মানে যোনে যি ইচ্ছা কৰিছে তেনেকৈ নাছিল। আৰু আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো মই দি আছোঁ অহা কাইলৈ 12:30মান বজাত।